सभी को मैं पहले बाबा रामदेव जी को मैं प्रणाम करता हूँ। आपलोगों जो कल पूरा हमार बाबा रामदेव जी जोगा जोगार जो नियम नीति সেইটো আপোনালোকক যোৱাকালিৰ পৰাই শিকাই আহিছে অহাকালিলৈকে আপোনালোকৰ কাৰণে আমাৰ বিটিচি বাকী ৰাইজৰ কাৰণে বা আমাৰ ককাজাৰ বাকী ৰাইজৰ কাৰণে বাবা ৰামদেৱ ডাঙৰীয়াই আমাৰ কাৰণে বহুত কষ্ট কৰি ইয়াত আমাক যোগ শিকাবৰ কাৰণে আহিছে সকলোৱে জানে কিন্তু আমি যেটো দেখিছো আমার ককাজাৰ বাকী রাইজে আমার বাবা রামদেৱক যেনেকৈ সহায় কৰিব লাগিছিল নিশ্চয় আমি অলপ কম দেখিবলৈ পাইছো। আপোনালোকে সকলো ৰাইজক মেছেজ দিয়ক, প্ৰচাৰ কৰক যে ৰামদেৱ বাবাই আমার ককাজারত আহি পেলাই যাতে মনটো খুব ভাল হৈ পেলাই যায়, তাৰমানে মনটো খুশি হৈ সেইটোকে মই আপোনালোকক অনুৰোধ কৰিছো। অহাকালি লাষ্ট যে আমাৰ পাৰ্টিচিপেণ্টছটো বহুত কম হৈছে, সেইটোকে মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছো যে আমাৰ দিনভৰ আমাৰ ৰামদেৱ বাবাৰ যিখিনি প্ৰগ্ৰাম আছে ইয়াত আপোনালোকে সহযোগ কৰক। আৰু মই সঁচাকৈ যোৱাকালি মই আপোনালোকৰ লগত ইয়াত এই যোগত যোগদান কৰিব পৰা নাই, বিশেষ বেলেগ কাৰ্যসূচী থকাৰ কাৰণে। যেন অহাকালি যিটো আমাৰ যোগ ইয়াত কৰিব, ইয়াত আজিৰ যিখিনি ইয়াত পাৰ্টিচিপেণ্টছ আপোনালোকে আহিছে ইয়াতকে যাতে ডাবল গুণ আমি কৰি পেলাই দেখাব পাৰে আৰু ৰামদেৱ বাবাক আমি যাতে মনটো অলপ সুখী কৰিব পাৰে তাৰ কাৰণে আমি চেষ্টা চলাব লাগিব। মুঠতে মই নিজে ছেটিছফাইড নহয় আজি যিখিনি পাৰ্টিচিপেণ্ট সঁচাকৈ আপোনালোকে নিজৰ যিখিনি পেৰেণ্টছ নিজৰ যিখিনি বন্ধু ইহঁতক যাতে ইয়াত অহাকালি লাষ্ট যিটো পাৰ্টিচিপেণ্ট ইয়াত যাতে সহযোগ কৰে তাৰ কাৰণে মোক আপোনালোকে প্ৰচাৰ কৰক। আমি ইমান কষ্ট কৰি বাবা ৰামদেৱে আমাৰ কোকৰাঝাৰত 3 দিন কাৰ্যসূচী লৈ পেলাই আহিছে, তো এইটো আমাৰ কাৰণে বহুত গৌৰৱ। এনেকুৱা কোনো জায়গাত মোৰ জানাত এনেকুৱা কোনো জায়গাত 3 দিনীয়া এনেকুৱা থকা নাই, আহিছে একদিনৰ কাৰণে আকৌ গুচি গৈছে, এনেকুৱাটোৱে মই বেছিভাগ দেখিবলৈ পাইছোঁ। যেন সকলোকে মই নমস্কাৰ জনাইছোঁ। অহাকালি আমাৰ যিটো লাষ্ট যিটো যোগাৰ যিটো প্ৰগ্ৰাম ইয়াত যাতে সকলোৱে বেছিকৈ যাতে আহি পেলাই পাৰ্টিচিপেট কৰে এইটোকে মই আপোনালোকক অনুৰোধ কৰিছোঁ। ধন্যবাদ, থ্যাংক ইউ। बहुत बहुत अभिनंदन पुनः एक बार हगरामा जी का। आज आपको मैंने बोला था कि जाने से पहले के बारे में